অ খহুলি ক'ৰ পৰা আহিলে একেবাৰে ড্ৰেছ পোছাক কৰি জব কাৰ্ডৰ ফটো উঠিবলৈ গৈছিলোঁ গৈ আহি পেলাই বোলো হেৰি থুপুকিৰ ওচৰতে তামোল এখন খাওঁ বুলি সোমালোঁ তামোল খাই তামোল অ বহক বহকচোন অ এইডোখৰতে বহি আছোঁ এইবোৰ মানে এই ছাগলীবিলাক আবেলি হ'লে দুৱাৰমুখলৈ গুচি আহে তাৰপৰা বোলে এই ফুলবিলাক চব খাই যে সেইকাৰণে এইখিনিতে বহি আছোঁ অ যাওঁতে দেখিছিলোঁ আপোনাক হ'লনে নাই জব কাৰ্ডৰ ফটো ফটো হোৱা হ'ল অ ফটো হ'ল মাৰি পেলাই তাৰপৰা বোলো যাওঁগৈ সোনকালে আকৌ এইখিনিতে মনত পৰিল বোলো থুপুকিৰ ওচৰতে তামোল এখন খাই যাওঁ তামোল চোবাই আছে দেখোন তামোল খাই চোবাই আছোঁ সেই হাতৰ তামোল হাততে আছে এতিয়া কি কৰিম তাকে সেই ওচৰতে ইমান ধুনীয়া যে সেই বাগান এখন আছে দেখিছেনে বাৰু নাই দেখা ব'লকচোন চাওঁগৈ ব'লক আমি আহি আছোঁ বাগান চাবলৈ আমি আহি আছোঁ বাগান চাবলৈ আপোনালোককো দেখাম ক'ত বাগানখন আছে এয়া খহুলিও আহিছে দুইগৰাকী আহি আছোঁ ব'লক এতিয়া মোক আকৌ ছোৱালী এজনীয়ে ক'লে মামী কাপোৰ ল'বনে হেৰুৱাই কাপোৰ ল'বলৈ এইবোৰেই পিন্ধোতা নাই আৰু এইবোৰ কাপোৰ ইয়াতে আছে আৰু পিন্ধিব কোনে তাকে সেইকাৰণে বোলো নালাগেও যোৱাগে এইবোৰ পিন্ধিব লাগে জীয়াই থাকোঁতে নিপিন্ধি কেতিয়া পিন্ধিব মৰিলে লগত লৈ নাযায় নহয় জীয়াই থাকোঁতে বোলো পিন্ধিব লাগে এতিয়া সেই লগৰ বোৱাৰীকেইজনীক কৈছোঁ মই বোলো জীয়াই থাকোঁতে পিন্ধ হাঁহা মতাটো হ'ল নিজৰ হেৰি সেইটোৱে আজি মন মাৰি ঘৰতে সোমাই থাকিলে ভূতৰ দৰেহে হৈ থাকিম সেইটোৱে আজি ওলাই আহিছোঁ কাৰণে দুটা কথা জানিছোঁ শিকিছোঁ সেইকাৰণে বোলো ব'লক আমি এতিয়া বাগান চাওঁগৈ ব'লক ব'লক পৰা আৰম্ভ কৰিছোঁ এইজোপা কৰ্দৈ গছ এয়া লাগি আছে দেখিছেনে দেখিছোঁ বৰ ধুনীয়া গছ একদম বাৰীখন মানে নোহোৱা বস্তুৱে নাই আপোনাৰ আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ গোটেই দেখিছেনে চাওকচোন আহি আছে আৰু কি আছে চাওঁগৈ আহকচোন আহক জলফাই গছ কেনি আছে জলফাই আছে আপেলৰ গছ আছে মৌচুমী টেঙা আছে বগৰী আছে আপোনাৰ এতিয়া এইবিলাক কি ৰুইছে জানো এইবিলাক কি গছ ৰুইছে বাৰু কেনি গ'ল জানো তামোলৰ পুলিত এয়া চূণ সানিছে গোটেই মানে আৰু এয়া মানুহে কাম কৰি আছে ইয়াত এয়া চাওক কিমান ডাঙৰ বাৰী চাওকচোন বাগানৰ কাম কৰা এয়া মানুহ লাগি আছে কাম কৰিয়ে আছে এয়া দেখিছেনে কিমান সুন্দৰ চাওকচোন এই চালে চাই থাকিব মন যায় চাওকচোন এয়া চাওক মানে এখন বাৰীৰ পৰিৱেশটো ইমান ওচৰতে আছিলে দেখিছিলে কেতিয়াবা তাকেতো আমি দেখাই নাই এইবিলাক কি পুলি লগাইছে এইবিলাক চন্দন ন চন্দন এয়া চাওক চন্দন এয়া চন্দন এইজোপা কি জানো মই চিনি নাপাওঁ বাৰু আম হ'বলা নেকি আম ইয়াৰ ৰহৰ মাহ হ'বলা ইয়াৰ ৰহৰ মাহ মানে নহ'বলগীয়া একো নাই এয়া মহানিম মহানিম এয়া চন্দন এয়া লিচু পুলি লগাইছে এইফালে আৰু আছে মানে একেদিনাই দেখুৱাই শেষ কৰিব নোৱাৰি মানে বাৰীখন বহুত ডাঙৰ মানে দেই আৰু এদিন আহিব লাগিব একে গোটেই আজি ইমানটোৱে দেখালোঁ আৰু এইখন চাওকচোন পৰিৱেশত উঠিবলৈ আহি পাইছিলে কেতিয়াবা আহি পোৱা নাই চাওকচোন ইমান সুন্দৰ মানে আৰু আমাৰ নহয় আকৌ দেই আমাৰ কাষতে আছে আমাৰ কাষতে গাতে লাগি আছে মানে এয়া চাওক এই যেনিয়ে তেনিয়ে কৰ্মচাৰী লাগি আছে কাম কৰি আছে এয়া চাওক একেবাৰে ইমান ধুনীয়া মানে আৰু কি ক'ম আৰু এনেকুৱা জেগাত তেনেকুৱা হেৰি থকা খুব ধুনীয়া একেদিনাখনেই গোটেইখন দেখুৱাটো সম্ভৱ নহ'ব গতিকে আৰু এদিন আহিব লাগিব দেখিছেনে এইবিলাক কি কি গছ লগাইছে নামেই নাজানো এতিয়া ভিডিঅ' বনাইছোঁ হয় ক'বলৈ নাজানো নহয় এতিয়া কি কি গছ ৰুইছে এইবিলাক কিনো এইবিলাক চন্দন গছ চন্দনটো এইবিলাক বাকীবিলাক মেগনি মেগনি নে মেগনি কিবা হয় আৰুতো এইবিলাক আপেল কমলা কিবা কিবি আছে এয়া বেলেগ এদিন দেখাম আৰু আপোনালোকক আজি ইমানেই দেখালোঁ দেই আজিলৈ আহোঁ ধন্যবাদ